Hey guys, welcome to my YouTube channel অসমৰ ল'ৰা। আৰু এয়া এনেকৈ আহি মই পালোহি যিখন গাভৰু দলঙৰ তলত যিটো মন্দিৰ আছিলে সেই মন্দিৰটো আপোনালোকক দেখুৱাম। কিহৰ কাৰণে বনালে মন্দিৰটো কিহৰ কাৰণে নিৰ্মাণ কৰিলে আৰু কোনে নিৰ্মাণ কৰিছে তেওঁৰ লগত আমি সবিশেষ কথা পাতিম। গতিকে তেওঁৰ ওচৰলৈ আমি যাওঁ বলক। আৰু এয়া বৰ্তমান মই নামি আহিছোঁ তেওঁৰ মন্দিৰটোৰ ফাললৈ। আৰু এয়া এইখিনি গৰা এয়া চাই যাওক। মই আহি আছোঁ তেওঁৰ ওচৰলৈ আৰু মন্দিৰটো চাব পাৰিব আপোনালোকে। কিহৰ কাৰণে বনাইছিলে মন্দিৰটো, কিহৰ কাৰণে বিখ্যাত, আৰু ইয়াতে সকলোবিলাক চাব পাৰিব। আৰু এইবিলাক গাৰ্ডেন, এয়া কি ধুনীয়া এটা পৰিৱেশ। এজোপা ডাঙৰ গছ এজোপা আছে লগতে। আৰু মই গৈ আছোঁ যিজনে মন্দিৰটো নিৰ্মাণ কৰিছিলে তেখেতৰ ওচৰলৈ গৈ আছোঁ। তেখেতৰ লগত কথা পাতিম। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক, দেখিবলৈ পাব আপোনালোকে মন্দিৰটো কিহৰ কাৰণে বনাইছিলে। ইয়াতে দলঙৰ তলত কিহৰ কাৰণে নিৰ্মাণ হ'ল এই মন্দিৰটো। ওচৰতে নদী আছে আৰু এইফালে এখন গাৰ্ডেন নিৰ্মাণ কৰিছে মানে। আৰু গাইজ এয়া মই আহি পালোহি যিটো মন্দিৰ আপোনালোকে দেখুৱাম বুলি কৈছিলোঁ। ইয়াতে এইটো মন্দিৰ চাওক আপোনালোকে। এইটো মন্দিৰ নতুনকৈ বনাইছে। এইটো মন্দিৰ কিহৰ কাৰণে বনাইছে এইটো আমি জানিব বিচাৰিম। আমি জানিম তেখেতৰ পৰা। আছে ইয়াতে আমাৰ বৰ্তাজন, এই বৰ্তাজনে বনাইছিলে মন্দিৰটো। গতিকে আমি তেখেতৰ লগত কথা পাতিম কিহৰ কাৰণে বনাইছিলে, কেতিয়া বনাইছিলে, এই সকলো বিষয়ে আপোনালোকক জনাই যাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এয়া এইটো মন্দিৰটো দেখিছে আপোনালোকে। আৰু মই এনেকৈ মন্দিৰটোৰ ভিতৰলৈ সোমাই আহিছোঁ। এইটো মন্দিৰটো আৰু বৰ্তাজন ইয়াত বহি আছে। বৰ্তাজনৰ লগত কথা পাতিম। সকলোবিলাক আপোনালোকে জানিব পাৰিব কিহৰ কাৰণে কি কৰিলে, কিহৰ কাৰণে মন্দিৰ বনালে। আৰু ইয়াতে এজোপা ডাঙৰ বেলগছ এজোপা আছে ইয়াতে। তো আপোনালোকক সকলোখিনি আপোনালোকে গম পাব বৰ্তাজনৰ নিজ মুখৰ পৰাই। এজোপাৰ তলটো মানে পৰিত্যক্ত অৱস্থাত আছিলে। তাত নানান মানে ধৰক অনৈতিক কৰ্ম হৈছে, মানুহেও মানে তাক চাক কৰি মানে হেৰি কৰি থৈছিলে। কিন্তু আমি কেইজনমান ল'ৰাৰ ভিতৰত আলোচনা কৰি মাঘ মাহৰ 5 তাৰিখ 20 ফেব্ৰুৱাৰী 2020 চনৰ 20 ফেব্ৰুৱাৰী দিনা সোমবাৰ আমি মানে সেইটো দিন ধ্যান কৰি ইয়ালৈ আহিলোঁ। আহি জেগা জেগাবিলাক চাফা কৰিলোঁ। আমাৰ মতলব আছিলে কি চাৰিওফালে 4ডাল জান্দা মাৰিম আৰু বেলজোপাটো এডাল মৈদত ডাঙৰ জান্দা মাৰি চাকি পাতি জ্বলাই আমি আৰু মানে জেগাডোখৰক এটা সংকেত দি যাম যাতে ৰাইজে কোনো হেৰি নকৰে। কিন্তু সৌভাগ্যক্ৰমে আমাৰ সেইদিনাই এনেকুৱা সৌভাগ্য ঘটিল। আমি যেতিয়া জেগা চাফা কৰি আছিলোঁ, চাফা কৰি থাকোঁতে মন্দিৰৰ পৰা 2 নল আঁতৰত, তাৰমানে বেলজোপাৰ পৰা 2 নল মান আঁতৰতে নদীৰ সুৰৰ তলত এটা লিংগ পোৱালি আছিলে। যিটো লিংগ পোৱালি ইটো আমাৰ তাত বিৰাজমান হৈ আছে। এই লিংগ পোৱালিটো যেতিয়া পালোঁ, পাই আৰু আমি আৰু বৰ আনন্দিত হ'লোঁ। আৰু বেলজোপাৰ তলতে ধুই পখালি আনি শিলচটাত থৈ আমি তেতিয়াৰ পৰা মানে চাকি বন্তি জ্বলাই আছোঁ। আৰু বৰ্তমানৰো আমি তাক সেই এতিয়া তাৰ নতুন ৰূপ দি পেলাই আমি বতাহৰ প্ৰকোপত মানে চাকি জ্বলাব নোৱাৰি। সেয়ে মানে যোৱা ফাগুন মাহৰ পৰা আমি মানে মন্দিৰখন বনোৱাৰ চেষ্টা কৰি আৰু সকলো সহযোগ দিছে সকলোৱে প্ৰায় মোৰ লগত। এতিয়া আপুনি নিজৰ খৰচা কৰি নিজে বনাইছে? নিজেতো পইচা দিছো বাবা, সেইটো আৰু নাপাই কবলৈ বাবা আছে। কিন্তু মোৰ লগত সহায় কৰিছে মোৰ এজনে। মই এটা আনন্দ মানে ঘৰত মই মন্দিৰ বনাবলৈ ইচ্ছা কৰি আছিলো। কিবা এটা কাৰণত হৈ নুঠিল। তেতিয়া মই আহি পেলাই বাবাৰ ইচ্ছা ইয়াত কৰিলে যে নাই তাতে একদম পুৰা কোলা ৰঙৰ পাইছিলে? কোলা ৰঙৰ তাতে পাইছো। ধুই পেলাই গাভৰুৰ পৰা ধুই আনি তাতে মানে কৰিছো। চাই লওক এখেতে পাইছিলে। আৰু লিংগটো দেখুৱাবলৈ চেষ্টা কৰিম অকণমানকৈ। ভিতৰলৈ সোমাই যাব নোৱাৰি। গতিকে মই ইয়াৰ পৰাই আপোনালোকক অকণমান জুম কৰি দিওঁ। এইটো লিংগটো বৰ্তাজনে ইয়াতে পাইছিলে, নদীৰ সোঁতত উটি আহিছিলে বোলে। আৰু এনেকৈ পাইছিলে, পাই লৈ এনেকৈ স্থাপিত কৰিলে। তাৰ ৰহস্যটো মানে কোনে দিছে ক'ত পৰিছে নাজানো, কিন্তু আমি নদীৰ সোঁতৰ মাটিৰ তলত মানে কাটা কৰি দি উঘালোতে চাফা কৰোঁতে তাৰ ওৰৰ আগত লাগি ওলাই আহিছে। তেতিয়া মোৰ লগৰজন আছে, তাৰ নাম মানি বাউৰী। সি মোক আৰু বোলে দাদা এইটো চাওঁচোন। মই বোলো হ'ল দে আৰু এই বুলি কৈ আমি ধুৱাই আৰু সেই দিন ধৰি দিবৰ পৰা সেই
2020 চনৰ 20 তাৰিখ সোমবাৰ তেতিয়া সেইদিনা একাদশী তিথি কৃষ্ণ পূজা আটাইখিনি ধুনীয়াকৈ মোৰ মনত আছে। সেইদিনাই পাইছে সেইদিনাই পাইছোঁ। তেনেহ'লে চাওক আপোনাৰ আৰু এনেকুৱা এটা আমি সেইকাৰণে এই মন্দিৰ ভাগৰ নামো শ্ৰী শ্ৰী গংগাধৰ শিৱ মন্দিৰ বুলি ৰাখিম আৰু কাৰণ গংগা এতিয়ালৈকে মানে নামাকৰণ কৰা হোৱা নাই। নামাকৰণ সেইটোৱে আছে কিন্তু ফল কৰা নাই। আমি সেইটোৱে নামাকৰণ কি ক'ব? শ্ৰী শ্ৰী গংগাধৰ শিৱ মন্দিৰ বুলি দিম কাৰণ গংগাধৰ বুলি কওঁতে শিৱকে বুজায় কিন্তু সকলো ক্ষেত্ৰত মানে বুজি পোৱা টান হ'বতো গতিকে শিৱ মন্দিৰ বুলি কাষত থাকিবই শব্দটো। শ্ৰী শ্ৰী গংগাধৰ শিৱ মন্দিৰ গাভৰু দলঙৰ তলত। গাভৰু দলং তাৰমানে এইটো আমাৰ গাভৰু ঘাট। গাভৰু ঘাট হয়তো এখন চান্দনা মাহৰ গাভৰু ঘাট। এইটো অকল গাভৰু ঘাট বুলি ক'লে হ'ব নে? গাভৰু ঘাট মন্দিৰ বুলি ক'লে হ'ল। গাভৰু ঘাট মন্দিৰ নতুনকৈ হৈছেতো। এতিয়া আমি বাহিৰত ফল লগা নাই, লগাম আজি আৰু এবছৰ কেইমাহ হৈছেহে। ইয়াত তেতিয়া মন্দিৰটো যেতিয়াৰ পৰা আপুনি নিৰ্মাণ কৰিছে তেতিয়াৰ পৰা পূজা ভাগ আপুনি কৰি আছে? মই চাকি বন্তি জ্বলাই প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰি আছো আৰু হোম যজ্ঞ কৰা নাই। বিধিমত হোম যজ্ঞ সম্পূৰ্ণ কাম হ'লে আমি আকৌ কৰাম। আপোনাৰ শুভ নামটো? মোৰ নাম শ্ৰী শ্ৰী পূৰ্ণকান্ত নাথ। আপোনাৰ যিখিনি বেয়া কামখিনি আঁতৰি গৈছে দলঙৰ তলৰ। তাৰমানে ইয়াত মানে অত্যাচাৰ কৰে? অত্যাচাৰ মানে কি নানান ধৰণৰ মানুহ ধৰ থাকে আৰু সিহঁতে মানে ক'বলৈ লাজেই লাগে মানে অবৈধ সম্পৰ্কও ঘটিছে ইয়াত। শুনা কথাতে মই গমাই মই দেখা নাই মোৰ লগৰ গতিকে এতিয়া কথা হৈছে কি যিহেতু আমাৰ শিৱ লিংগভাগ পালেই গতিকে নিশ্চয় পৰিৱৰ্তন কিছু হ'ব হয়নে? পৰিৱৰ্তন হৈছে আজি বছৰটোতে পৰিৱৰ্তন কাঠবাৰ খিনি ধুনীয়াকৈ বঢ়াই তোলাৰ হিচাপ। আমাৰ এতিয়া স্থানীয় দুজন ব্যক্তি আছে তেখেতলোকৰ পৰা কিছু জানিব বিচাৰো। কওক দাদা অকণমান কওকচোন। আচলতে মন্দিৰটো হোৱাৰ আমাৰ মানে খুব ভাল লাগিছে, ইকাৰণেই ভাল লাগিছে ঈশ্বৰৰ মন্দিৰ আৰু লগতে মানে যিটো আমাৰ ইয়াৰ যিটো পৰিৱেশ মানে এই পৰিৱেশটো এতিয়া বৰ্তমান সলনি হৈছে, সুস্থ হৈ আহিছে যে আগতে মদু খাই বা এতিয়া ধান মানে এতিয়া আৰু সিফালে ধৰা বহুত বিভিন্ন ৰকমৰ মানে কৰ্ম কিছুমান ইয়াত মানে চলি থাকে, দেখিও নেদেখা ভাৱ ধৰিব লাগে আৰু কেতিয়াবা গণ্ডগোলৰ পৰিৱেশো হোৱাৰ চান্স থাকে। গতিকে এই বস্তুটো হোৱাৰ কাৰণে মন্দিৰটো হোৱাৰ কাৰণে সেইবোৰ চব আঁতৰিছে। এতিয়া ভাল লাগিছে। ভাল লাগে। এতিয়া আমাৰ ধৰক আমি নদী কিনাৰতে পাই থাকো। আমাৰ এতিয়া স্থানীয় ল'ৰা ছোৱালীও অলপ ধৰি লওক শিক্ষিত যিহেতু বা তেখেতলোকে বেয়া কামত নাযাব। হয় গতিকে এটা খুব ভাল পদক্ষেপ এটা লৈছে, অত্যন্ত ভাল লাগিছে। বৰ্তা ইয়াতে এনেই যিটো শাওণৰ মাহ চলি আছে শাওণৰ মাহ হিচাপে আপোনাৰ ভক্তসকলে এটা চাকি ধূপ জ্বলাবলৈ আহিছে নে? জ্বলাই আৰু তাৰ উপৰি শাওণৰ 1 তাৰিখৰ পৰা গীতা পাঠ চলি আছে। গীতা পাঠ চলি আছে ন? শিৱ গীতা পাঠ হৈ আছে। সেই গীতা পুনৰ আকৌ তেওঁৰ নাম যদি আৰম্ভ কৰি মই পাঠ কৰি আছো। ইয়াতে বাইদেউ এগৰাকী আহিছে বৰ্তমান এতিয়া। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? তেজপুৰ মাজগাঁও। তেজপুৰ মাজগাঁৱৰ পৰা আহিছে। বাইদেউ তেজপুৰ মাজগাঁৱৰ পৰা আহিছে আপোনালোকে ইয়াত যে আহিছে কেনেকৈ গম পাইছে ইয়ালৈ? মানে মোৰ ঘৰ ঠেলামাৰাত। হয় তেজপুৰ মাজগাঁৱত থাকোঁতে ঠেলামাৰালৈ যাওঁ। এয়া বাগিচা বনাইছে তেখেতসকলে, এখন এয়া কলগছ আছে। গতিকে গাইজ এয়া আছিলে মন্দিৰ ভাগ আপোনালোকক দেখুৱালোঁ। আৰু যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো দবাবলৈ আৰু নাপাহৰিব। যদিহে বেল আইকনটো আপোনালোকে দবায় তেতিয়াহ'লে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে চবতকৈ আগতে ভিডিঅ' চাব পাব। গতিকে বেল আইকনটো দবাই দিব। ধন্যবাদ।